guys, welcome to my another video. So আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপোনালোকে মাছ জিকাৰ হৈতে কিদৰে বনাব পাৰিব মানে মাছ আৰু জিকাৰ তৰকাৰী। সো ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এনেদৰে মাছখিনি ফ্ৰাই কৰি ললো। তাৰ পিছত আলুখিনি এনেদৰে ৰিফাইনত ফ্ৰাই কৰি ললো। এতিয়া পিয়াজখিনি ৰং অহালৈ ধুনিয়াকৈ অলপ সময় ফ্ৰাই কৰি লম। তাৰ পিছত জিকাখিনি দিব আৰু ধুনিয়াকৈ ফ্ৰাই কৰিব আৰু লগতে সোৱাদ অনুসৰি নিমখ অলপ দি দিব। আকৌ তাৰ পিছত ধুনিয়াকৈ ফ্ৰাই কৰি থাকিব। হালধি দি ফ্ৰাই কৰাৰ পিছত ফ্ৰাই কৰি থোৱা আলুখিনি দি দিব। এতিয়া বনাই লোৱা মছলাৰ পেষ্টখিনি ঢালি দিব। মছলাত মই দিছিলো আদা, নহৰু, জিৰা, জালুক আৰু শুকান জলকীয়া। অলপ ফ্ৰাই কৰাৰ পিছত কাটি লোৱা বিলাহীখিনি ইয়াতে দি দিম। গোটেই সবজিখিনি ধুনিয়াকৈ ফ্ৰাই কৰি লোৱাৰ পিছত জোখ অনুসৰি পানী দি দিম। এনেদৰে উতল অহাৰ পিছত মাছ কেইপিচ উতলত দি দিব। এয়া মোৰ মাছ আৰু জিকাৰ তৰকাৰী ৰেডি হৈ গ'ল। এয়া মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। So guys, thank you very much for watching my full video and মই আশা কৰোঁ আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিছে আৰু যদি ভাল লাগিছে তেন্তে আপুনিও ঘৰত এনেদৰে বনাই খাই সোৱাদ লৈ চাব পাৰে আৰু আগলৈকে এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ এই চেনেলটোত লাইক দিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। Thank you very much.